ও বাচ্চা আলু পিঁয়াজ কাটিম ৰ মাংসত দিয়া বস্তু এটা কাটিছে আপুনি কি গাজৰ কাটি আছে অ আৰে ইমান উৎপাত লগাইছ কিয় মই উৎপাত নলগাইছো আজি মাংসই উৎপাত লগাই আছে মাংসই মোক সুধি আছে মোক কেৰাহীত কেতিয়া উঠাইছে অলপ ধৈৰ্য ধৰচোন তই ধৈৰ্য লোকৰ পইচা খোৱা মাংস বহুত দিন ধৈৰ্য ধৰিছে বাচ্চা দা আজি দমচুত নিজে পইচা দি মাংস আনিছে মই কৈছো ধৈৰ্য আল ছিগি গৈছে এই তোৰ আজি ইমানকে খানা খুৱাবলৈকে কি হলো মোৰ আজি অন্তৰে কৈছে অ বাচ্চা দা অন্তৰে কৈছে খাবি না খাবি না খাম দে মই কৈছো আজি মাংস সোৱাদ চাব মাংস নবনাওতে তই কেনেকে গম পালি বনোৱাৰ ওপৰত সোৱাদ উঠিছে আজি মাংস কিনিছে কোনে সেইটো ওপৰত আজি সোৱাদ উঠিছে খাবি না খাম দে বোলো হৈছে নে চাহ হৈ গ'ল আৰু দে হৈ গ'ল আৰু ধুনীয়াকে পিঁয়াজটো এতিয়া ভাজি দি দিম আদা নহৰুকণ ধুনীয়াকে দি দিম মাংসটো বহাই দিম খাবই পাৰিবি কেঁচা মাংস মানে কেঁচা হৈ আছে হৈ গ'ল কিমান সময় লাগে চাবি দে কি সুন্দৰ গোন্ধাইছে ইমান গেলা গোন্ধাইছে ক'ত পালি তই তলত পাইছো দে দে তুমি পাকঘৰত মানে দি আছা ঠাচকে দিম এইটোৰ গোন্ধ ল এয়া মাংস ধুনীয়া গোন্ধাবই চা লোকৰ পইচা দি দিয়ে কিনিছে চাই আছো তোক মাংস কিনিছ ব্ৰইলাৰ দাম ভৰিছো চাৰৰ ওচৰত ছাগলী মাংস চাবি কোনোবা দিনা হুন উঠাই দিম কি কৰিব চা তোকো উল্টাই লটকাই লৈ নেপালী কাটন দি দিম আকৌ ব্ৰইলাৰটো বহুত হট আছে